ভিউৱাৰ্ছ, আজি আমি উপস্থিত আছোঁ অসমৰ ঐতিহ্যপূৰ্ণ বৰপেটা সত্ৰত। মোৰ লগত আছে সঞ্জিত শৰ্মা। আমি দুয়ো সত্ৰৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ আৰু লগতে গোটেই আপোনালোকৰ কাৰণে কিছু তথ্য এই বৰপেটা সম্বন্ধে জনোৱাৰ চেষ্টা কৰিম। অৱস্থাও আমাৰ বজা আৰু এতিয়া কাৰোবাৰ আশীৰ্বাদ কৰি অলপ চলপ পইচাও দেই, আমি খোজা খুজি নকৰোঁ আৰু দৰমহাও পাওঁ। ঘৰ ক'ত? আমাৰ পাঠশালাৰ পৰা আহিছোঁ। পাঠশালাৰ পাঠশালা কোন জেগা? পাঠশালা টাউনৰে। এতিয়া হেৰি, আপুনিতো উদাসীন ভকত। আপুনি উদাসীন ভকত? উদাসীন নহয়, গৃহস্থী। এতিয়া এটামান বাজি মই যাম। নাই নাই, দেউলৰ সময়ত তাৰ পৰা আহে। তাৰ পৰা নি আৰু সৰু ঘৰটো আৰু সময়মতে নি সেই ওখ তাতে সময়মতে সময়মতে নামিব। আচ্ছা, দেউলৰ সময়ত বাৰু আহিম আৰু আমি পুনৰ। এতিয়া আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া সত্ৰভূমি বৰপেটাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল 1583 চন বা 1505 শকাব্দত, আৰু মহাপুৰুষজনাই তাত নিজে 8 বছৰ ধৰি বসবাস কৰিছিল। বৰপেটাৰ কীৰ্তনঘৰ 1585 চনত স্থাপন কৰা হৈছিল বুলি জনা যায়। দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআটাই 1518 শকত। পূৰ্বতে বৰপেটা সত্ৰক বৰপেটা থান বুলি জনা গৈছিল। দৌল উৎসৱ আৰু ৰাসলীলা ইয়াৰ প্ৰধান উৎসৱ। এই সত্ৰ 500 বছৰ পুৰণি। 1878 চনত এই সত্ৰৰ পকী নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু তেতিয়াৰ পৰাই সত্ৰৰ কাম পৰিচালনা সমিতিয়ে সুন্দৰকৈ কৰি থকা দেখা যায়। সত্ৰৰ 3খন প্ৰৱেশদ্বাৰ আছে: উত্তৰ দুৱাৰ, দক্ষিণ দুৱাৰ আৰু পশ্চিম দুৱাৰ বা দালান। এই দুৱাৰখনকে মুখ্য দ্বাৰ বুলি জনা যায়। সত্ৰৰ পূবফালে কোনো প্ৰৱেশদ্বাৰ নাই। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে গুৰু ভটিমা লিখিছিল এনেদৰে: শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। বৰপেটা সত্ৰ কেৱল বৰপেটা জিলাৰে নহয়,
অসম তথা ভাৰতবৰ্ষৰ এক অন্যতম ঐতিহ্য বহনকাৰী অনুষ্ঠান। এই অনুষ্ঠানত প্ৰতিষ্ঠা কালৰ পৰাই মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছে ইয়াৰ মণিকূট আৰু কীৰ্তন ঘৰত। অৱশ্যে এই নিয়ম মহিলাসকলে সুন্দৰকৈ নিজাববীয়াকৈয়ে আদৰি লোৱা দেখা যায় আৰু এই নিয়মেৰে সুন্দৰকৈ মহিলাসকলে ভক্তি কাৰ্যত অন্য ধৰণে অংশগ্ৰহণ কৰি আহিছে। এই ভক্তি ধৰ্মত ভক্তি ধৰ্মৰ এই অনুষ্ঠান যাউতিযুগীয়া হওক তাৰেই কামনা কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ নটবৰৰ ওচৰত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰা এই ৰঙিয়াল ফুলজোপা ইয়াত দেখা গৈছে। ই সত্ৰৰ এক অন্যতম ঐতিহ্য। লগতে আন আন ঐতিহ্যসমূহো আপোনালোকে দেখিবলৈ পাইছে। বৰপেটা সত্ৰৰ অক্ষয় বন্তি ইয়াৰ এক অন্যতম বৈশিষ্ট্য। এই বন্তি জ্বলোৱাৰ দিনৰ পৰা আজিলৈকে নুমুৱা নাই আৰু ইয়ে ভক্তি ধৰ্মৰ যেন এক অন্যতম শিখা হিচাপে গোটেই অসম তথা ভাৰতবৰ্ষত যাউতিযুগীয়া হৈ আছে। অসমত প্ৰায় সৰু বৰ 1000 সত্ৰ আছে আৰু এই সৰু বৰ সত্ৰসমূহৰ ভিতৰত বৰপেটা সত্ৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বৰপেটা সত্ৰক লৈ কবি শৈলধৰ ৰাজখোৱা আদিকে ধৰি বহুতো সাহিত্যিকে মনোৰম ৰচনা কৰিছে আৰু শিল্পীসকলে গাইছে। গতিকে মই ইয়াত সেই কথা দোহাৰিবৰ সময়ৰ হয়তো অভাৱ হ'ব। গতিকে এই সম্বন্ধে আপোনালোকে সকলোৱে বৰ্তমান জ্ঞাত।